বিশাল ফুকন সুমিবৰা তাৰ্কিক বৰা এতিয়াও কাৰাৰুদ্ধ হৈ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন দিছে যদিও এতিয়াও কাৰাৰুদ্ধ হৈ আছে তিনিওগৰাকী তাৰে মাজতে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতেও তেওঁলোকৰ জামিন আবেদন নাকচ কৰে এগৰাকী মহিলাই গোচৰ ৰুজু কৰিছিল বুলি জানিব পৰা গৈছে আৰু সেই ট্ৰেডিং কেলেংকাৰীতে হয়তো সেই গোচৰ ৰুজু কৰিছিল কেনে ধৰণৰ অভিযোগ উত্থাপন কৰিছিল সবিশেষ জানিব বিচাৰিম সমগ্ৰ ঘটনা সন্দৰ্ভত নিশ্চয়কৈ চাওক চন্দনা গোটেই বিষয়টো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিশাল ফুকন সুমিবৰা তাৰ্কিক আদিকে কৰি অন্যান্য যিসকল অনলাইন ট্ৰেডিঙৰ লগত জড়িত হৈ আছে যিটো বিষয়ে সমগ্ৰ দেশ জোকাৰি গৈছিল তেওঁলোকৰ বিশাল ফুকনে ইতিমধ্যে জামিন লাভ কৰিছিল ডিব্ৰুগড় সদৰ থানাত কেছ নাম্বাৰ 352/24 যিটো কেছ ৰুজু হৈ আছিল এই কেছৰ ভিত্তিত ডিব্ৰুগড় এই কেছটো যেতিয়া গুৱাহাটীলৈ হস্তান্তৰ কৰিছিল CBI দল ডিব্ৰুগড়ত উপস্থিত হৈ আৰু তেতিয়াই তেওঁলোকে আবেদন কৰিছিল আবেদন কৰাৰ পিছত গুৱাহাটীৰ হাইকোৰ্টৰ পৰা জামিন লাভ কৰিছিল কিন্তু তাৰ লগে লগে ডিব্ৰুগড় বৰবৰুৱা থানাত 198/24 ডিব্ৰুগড় দুলিয়াজান থানাত 198/24 ডিব্ৰুগড় বৰবৰুৱা থানাত 85/24 এই দুটা কেছ কিন্তু ৰেজিষ্টাৰ হৈ আছিল এই কেছৰ ভিত্তিত তদন্ত চলি আছিল এটা গোচৰৰ ভিত্তিত গুৱাহাটী হাইকোৰ্টৰ পৰা সদৰ থানাত যিটো গোচৰ ৰুজু হৈ আছিল তাৰ ভিত্তিতে বিশাল ফুকনে জামিন লাভ কৰিছিল আৰু বাকী দুটা গোচৰৰ বিভিন্ন ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলি আছিল ডিব্ৰুগড় বৰবৰুৱা থানাত যিটো গোচৰ পঞ্জীভূত হৈ আছিল 85/24 নম্বৰ এই কেছ নাম্বাৰ গোচৰৰ ভিত্তিত বিভিন্ন প্ৰক্ৰিয়া তদন্ত প্ৰক্ৰিয়া চলি আছিল ডিব্ৰুগড় বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্থাৎ OC ঋতু দাসৰ নেতৃত্বত এটা বিশেষ দলে তেওঁ নিজে আয়ো আছিল আৰু তেওঁ গোটেই নেতৃত্বলৈ বিশেষভাৱে এগৰাকী মহিলাই তেওঁলোকৰ বৰবৰুৱা থানাত এখন কেছ ৰেজিষ্টাৰ কৰাইছিল সেই কেছৰ ভিত্তিতে তেওঁ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই দিছিল আৰু অৱশেষত ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত বিশাল ফুকন সুমিবৰা তাৰ্কিক বৰাই বৰবৰুৱা যিটো কেছ আছিল কেছৰ ভিত্তিত জামিন বিচাৰিছিল আৰু সেই জামিনত তেওঁলোকে মুখ থেকেচা খাবলগীয়া হৈছিল সত্ৰ ন্যায়াধীশ আদালতত যিখিনি আচলতে বৰবৰুৱা আৰক্ষী থানাৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যিখিনি তেওঁলোকে ক্লু প্ৰদান কৰিছে যিখিনি এভিডেন্স প্ৰভাইড কৰিছে তাৰ ভিত্তিত ইতিমধ্যে সত্ৰ ন্যায়াধীশ আদালতৰ তৰফৰ পৰা তেওঁলোকৰ যিটো জামিন ইতিমধ্যে নাকচ কৰা হৈছে এক দীঘলীয়া প্ৰক্ৰিয়াত সত্ৰ ন্যায়াধীশ আদালতৰ ইয়াত শুনানি চলি আছিল 85/24 নম্বৰৰ বৰবৰুৱা থানা কেছৰ ভিত্তিত আৰু এই শুনানিৰ অৱশেষত 3 দিনকৈ চলিছিল আৰু 3 দিনৰ অৱশেষত চৰকাৰী পক্ষৰ যি অধিবক্তা আছে অধিবক্তাই ইতিমধ্যে এই কেছৰ ভিত্তিত বিশাল ফুকন সুমিবৰা তাৰ্কিকৰ যি অধিবক্তাই কাৰণ দৰ্শাইছিল সত্ৰ ন্যায়াধীশ আদালতৰ মজিয়াত বা বিভিন্ন লেখ আবেদন হৈছিল বা বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক হৈছিল অৱশেষত সত্ৰ ন্যায়াধীশ আদালতে ইতিমধ্যে বৰবৰুৱা থানাৰ যিটো কেছ নাম্বাৰ ভিত্তিত ডিব্ৰুগড়ৰ বিশাল ফুকনৰ বিৰুদ্ধে বৰবৰুৱা থানাত যিটো গোচৰ আছিল এই গোচৰৰ ভিত্তিত তেওঁ জামিন ইতিমধ্যে নাকচ কৰিছে আৰু তাৰ লগে লগে আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ ডিব্ৰুগড় জিলা আৰক্ষী বিষয়াৰ তৰফৰ পৰা ডিব্ৰুগড়ত যিটো পোনপ্ৰথমভাৱে পঞ্জীভূত কৰা হৈছিল 352/24 কেছ নাম্বাৰ ডিব্ৰুগড় সদৰ থানাত এই কেছটো আচলতে আৰক্ষীয়ে নিজাববীয়াকৈ ৰেজিষ্টাৰ কৰিছিল আৰু সেই কেছটোত কোনো ধৰণৰ গোচৰ দিয়া নাছিল কোনো অভিযোগ উত্থাপিত কৰা নাছিল আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত সময়ছোৱাত লোৱা এইটো গোচৰ আৰু এই গোচৰৰ ভিত্তিত বিশাল ফুকনে গুৱাহাটী হাইকোৰ্টত ইতিমধ্যে তেওঁ জামিন লাভ কৰিছিল যদিও আমি এই সময়ছোৱাত যদি আমি বৰবৰুৱা থানালৈ যাওঁ একে সময়তে বৰবৰুৱা থানাত 85/24 নম্বৰ যিটো কেছ ৰেজিষ্টাৰ হৈ আছিল এই কেছৰ ভিত্তিত আচলতে এগৰাকী মহিলাই নিজাববীয়াকৈ বৰবৰুৱা থানাত উপস্থিত হৈ তেওঁ এই গোচৰ দিছিল আৰু গোচৰ ভিত্তিতে কেছ পঞ্জীভূত হৈছিল কাৰণ আমি সদৰ থানালৈ আহিলে আমি এটা কথা দেখোঁ আৰক্ষীয়ে নিজেই লোৱা কেছটোত ইতিমধ্যে বিশাল ফুকনে জামিন লাভ কৰিছে কিন্তু এভিডেন্স তাত কম আছিল ক'ৰবাত আয়োয়ে এভিডেন্স দিব পৰা নাছিল তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ বিভিন্ন ধৰণৰ ক্লুবিলাক দিব লাগিছিল দিব পৰা নাছিল সেই ভিত্তিতে তেওঁ জামিন লাভ কৰিছিল কিন্তু বৰবৰুৱা থানাৰ যিটো কেছ সেইটো গুৰুত্বপূৰ্ণ এইভাৱে ক'ব লাগিব তাত এগৰাকী মহিলাই নিজেই বিশাল ফুকন সুমিবৰা তাৰ্কিক বৰাৰ বিৰুদ্ধে কেছ দিছিল আৰু তাৰ ভিত্তিতে কিন্তু তদন্ত চলিছিল সেই মহিলাগৰাকী কিন্তু পৰিচয় এই সময়ছোৱাত তদন্তৰ খাতিৰত পোহৰলৈ অহা নাই বা প্ৰকাশ কৰিব পৰা নাযাব আৰক্ষীৰ বিভিন্ন ধৰণৰ তদন্ত প্ৰক্ৰিয়াটো যিহেতু চলি আছে কিন্তু তেওঁ তাত উল্লেখ কৰাৰ যিখিনি আমি তথ্য কিছু লাভ কৰিছোঁ বিশাল সুমি তাৰ্কিকে কেনেকৈ পইচা লৈছিল বা বিশাল ফুকনে ইনভেষ্টৰ ক্ষেত্ৰত বিশেষভাৱে বিশাল ফুকনৰ নাম আহি পৰিছে কেনেকৈ পইচা লৈছিল কিমান মুনাফা আদায় কৰা হৈছিল সেই কথাখিনি কিন্তু তাত উল্লেখ আছে আৰু তাৰ ভিত্তিতে যিহেতু দীঘলীয়া এটা প্ৰক্ৰিয়া তদন্ত চলিছিল যোৱা 3 দিন ধৰি বৰবৰুৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত উপস্থিত হৈ তেওঁ যিখিনি এভিডেন্স লাভ কৰিছিল প্ৰভাইড কৰিছিল তাৰ ভিত্তিতে দুই পক্ষৰ অধিবক্তাৰ মাজত তৰ্ক বিতৰ্ক যুক্তি তৰ্ক দেখুওৱা হৈছিল আৰু তাৰ অৱশেষত ডিব্ৰুগড় বৰবৰুৱা থানাত যিটো কেছ পঞ্জীভূত হৈ আছিল তাৰ কেছৰ ভিত্তিত ইতিমধ্যে বিশাল ফুকনে পুনৰ এবাৰ ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত যি আচলতে জামিনৰ কাৰণে আবেদন কৰিছিল তেওঁ মুখ থেকেচা খাইছে তেওঁ মুকলি আকাশলৈ অহা পথটো ক'ৰবাত ৰুদ্ধ হৈ গৈছে প্ৰথম পৰ্যায়ত ডিব্ৰুগড় সদৰ থানাত যিটো কেছ পঞ্জীভূত হৈ আছিল তাৰ ভিত্তিত জামিন লাভ কৰিছিল সত্য কিন্তু ইতিমধ্যে বৰবৰুৱা থানা কেছটোত তেওঁ জামিন নাকচ হৈছে আৰু লগে লগে 198/24
24 বৰবুৱা থানাৰ লগে লগে যিটো দুলীয়াজান থানাত কেছ ৰেজিষ্টাৰ হৈ আছে তাৰো কিন্তু ইতিমধ্যে দীঘলীয়া প্ৰক্ৰিয়া তদন্ত চলি আছে তাতো কিন্তু বিশাল ফুকনৰ বিৰুদ্ধে মানুহে অভিযোগ উত্থাপিত কৰি কেছ ৰেজিষ্টাৰ কৰিছিল এই দুটা কেছৰ যথেষ্ট গুৰুত্বপূৰ্ণ আহি পৰিছে আৰু এই দুটা কেছৰ ভিত্তিতে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়াটো চলি আছে আৰু পৰৱৰ্তী পৰ্যায়ত আচলতে এই দুটা কেছৰ পৰা জামিন লাভ কৰিলে বিশাল ফুকন সুমি বৰা তাৰ্কিক বৰা সহ অন্যান্য যিসকল ইয়াৰ লগত জড়িত হৈ বৰ্তমান কাৰাৰুদ্ধ হৈ আছে কেন্দ্ৰীয় কাৰাগাৰত গুৱাহাটী তেওঁলোকে মুকলি আকাশৰ তললৈ আহিব পাৰিব নহ'লে তেওঁলোকে কিন্তু মুকলি আকাশলৈ অহা পথ ক'ৰবাত নহয় ক'ৰবাত ৰুদ্ধ হৈছে আৰু ইতিমধ্যে আমি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বা অন্যান্যসকলৰ লগত যিখিনি তেওঁলোকৰ পৰা তথ্য লাভ কৰিছোঁ তেওঁলোকে কৈছে যে এভিডেন্সৰ ভিত্তিত ইতিমধ্যে তেওঁলোকে গোটেইখিনি সত্ৰ ন্যায়াধীশ আদালতত প্ৰডিউচ কৰাৰ পিছতে সত্ৰ ন্যায়াধীশ আদালতে তিনিজনীয়া আচলতে তৰ্কযুদ্ধৰ পিছত তেওঁলোকে ৰায় প্ৰদান কৰিছে আৰু ইতিমধ্যে ডিব্ৰুগড় বৰবুৱা থানাত 85/24 নম্বৰ যিটো কেছ ৰেজিষ্টাৰ হৈ আছে বিশালৰ বিৰুদ্ধে তাৰ ভিত্তিত ইতিমধ্যে তেওঁ জামিন নাকচ কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আচলতে গোটেইখিনি তথ্য পোহৰলৈ আহিব কাৰণ গুৰুত্বপূৰ্ণ আছে বৰবুৱা থানা কেছ নাম্বাৰ যিটো ৰেজিষ্টাৰ হৈছে তাত মানুহে কোনোবা এগৰাকী মহিলাই কেছটো পঞ্জীভূত কৰিছিল আৰু ডিব্ৰুগড় সদৰ থানা কেছ 352/24 যিটো কেছ এই কেছটো আচলতে আমি যদি চাবলৈ যাওঁ তেনেহ'লে তাত ক'ৰবাত নহয় ক'ৰবাত এভিডেন্স পোৱা নাছিল কাৰণ আৰক্ষীয়ে নিজাববীয়াকৈ কেছটো ৰেজিষ্টাৰ কৰিছিল অনলাইন ট্ৰেডিঙৰ লগত জড়িত হৈ থকা বেনিং যিটো এক আছে সেই তাৰ ভিত্তিত সেইবাবে তেওঁলোকে ক্লু দিব পৰা নাছিল কিন্তু বৰবুৱা থানা কেছটো যদি আমি চাওঁ চন্দনা তাত মানুহে নিজে অভিযোগ কৰিছে আৰু তাৰ ভিত্তিতে বিশাল ফুকনৰ ইতিমধ্যে জামিন নাকচ হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত এই মুহূৰ্তত আপোনাক আৰু সবিশেষ জনোৱাৰ বাবে আৰু এয়া আমি জনাইছোঁ বিশাল ফুকনৰ জামিন আবেদন নাকচ কৰা হৈছে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে সেই জামিন আবেদন নাকচ কৰিছে জামিন আবেদন নাকচ কৰিছে সুমি বৰাৰ লগতে তাৰ্কিক বৰাৰো এগৰাকী মহিলাই তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ পিছতেই জামিন আবেদন কৰিছিল কিন্তু সেই জামিন আবেদন বৰ্তমান ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিছে